60 নং বৰক্ষেত্ৰী সমষ্টিৰ আমাৰ অঞ্চল অথবা লাৰকুছিৰ বৃহত্তৰ অঞ্চলৰ আমাৰ যিখন ENP মথাউৰি আছে যোৱাবাৰ আমি দেখিছিলোঁ প্ৰায় ছিঙি অৱস্থা। ইন দ্য মিন টাইম আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া সোণোৱাল চাহেব লগতে আমাৰ বিধায়ক নাৰায়ণ ডেকাদেৱ আহি আমাৰ সৰজমিন তদন্ত কৰিছিল আৰু ৰাইজক আশ্বাস দিছিলে এইখন মথাউৰি আমি প্ৰটেকশ্যন দিম। যিকি নহওক কাম অলপ কৰিছে নকৰা নহয়, কিন্তু সেই কামত আমি ৰাইজ সন্তুষ্ট নহয়। গতিকে এইবুলি আমাৰ ৰাইজৰ চিন্তা কৰি যাতে আমাৰ ক্ষতিগ্ৰস্ত নহয় বৃহত্তৰ অঞ্চল ৰাইজৰ চিন্তা কৰি আমাৰ